নমস্কাৰ বন্ধু-বান্ধৱীসকল, ডিম্পল পাটগিৰি এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যনৰ ওপৰত, যিকেইটা খুবেই দৰকাৰী আমি জনাটো, আৰু যিসকলে চাকৰিৰ কাৰণে প্ৰস্তুতি চলাই আছে সেইসকলে এইকেইটা কুৱেশ্যন চোৱাটো খুবেই দৰকাৰী। তো ভিডিঅ'টো চাব ভালদৰে। যদি ভিডিঅ'টোত কিবা ভুল পায় মোক কমেণ্ট কৰি জনাব, যাতে ভুলবোৰ শুধৰণি কৰিব পাৰোঁ। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি প্ৰথম কুৱেশ্যনটো লৈছোঁ, হালধীয়া চৰায়ে বাওধান খায় কিতাপখনৰ লিখকৰ নাম কি? হালধীয়া চৰায়ে বাওধান খায় কিতাপখনৰ লিখকৰ নাম কি? আৰু এইটোৰ ৰাইট এনচাৰ হৈছে হোমেন বৰগোহাঁই। তেখেতে হালধীয়া চৰায়ে বাওধান খায় কিতাপখন লিখিছিল। নেক্সট কুৱেশ্যন, ৰেড ৰিভাৰ এণ্ড ব্লু হিলছ কিতাপখনৰ লিখকৰ নাম কি? ৰেড ৰিভাৰ এণ্ড ব্লু হিলছ কিতাপখনৰ লিখকৰ নামটো হ'ল হেম বৰুৱা। তেখেতে ৰেড ৰিভাৰ এণ্ড ব্লু হিলছ কিতাপখন লিখিছিল। নেক্সট কুৱেশ্যন, মৌন ওঠ মুখৰ হৃদয় কিতাপখনৰ লিখকৰ নাম কি? মৌন ওঠ মুখৰ হৃদয় কিতাপখনৰ লিখকৰ নাম হৈছে য়েছে দৰ্জে থংচি। তেখেতে মৌন ওঠ মুখৰ হৃদয় কিতাপখন লিখিছিল। নেক্সট কুৱেশ্যন, আলি আই লৃগাং অসমৰ কোনটো জনগোষ্ঠীৰ উৎসৱ? আৰু আলি আই লৃগাং অসমৰ মিচিং জনগোষ্ঠীৰ উৎসৱ। নেক্সট কুৱেশ্যন, ভাৰতীয় বায়ুসেনাৰ এয়াৰ ভাইচ মাৰ্শ্বাল পদবী লাভ কৰা অসমীয়াজন কোন? ভাৰতীয় বায়ুসেনাৰ এয়াৰ ভাইচ মাৰ্শ্বাল পদবী লাভ কৰা অসমীয়াজন হ'ল প্ৰণৱ কুমাৰ বৰবৰা। নেক্সট কুৱেশ্যন, পদ্মশ্ৰী সন্মান পোৱা অসমৰ মহিলা কবিগৰাকী কোন আছিল? পদ্মশ্ৰী সন্মান পোৱা অসমৰ মহিলা কবিগৰাকী আছিল নলিনীবালা দেৱী। নেক্সট কুৱেশ্যন, দাদা চাহেব ফাল্কে বঁটা লাভ কৰোঁতা অসমীয়াগৰাকী কোন আছিল? ইয়াতে 4টা অপশ্যন আছে, আপোনালোকে অলপ সময় ভাবি লওক। আৰু দাদা চাহেব ফাল্কে বঁটা লাভ কৰা অসমীয়াগৰাকী হৈছে ভূপেন হাজৰিকা। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 8, চেণ্ট্ৰেল ইনষ্টিটিউট অফ টেকন'লজি অসমৰ ক'ত অৱস্থিত? চেণ্ট্ৰেল ইনষ্টিটিউট অফ টেকন'লজি অসমৰ কোকৰাঝাৰত অৱস্থিত। নেক্সট কুৱেশ্যন, 1985 চনত কাজিৰঙাক দেশৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃতি দিয়া হৈছিল। ইয়াৰ যিটো দেশ দিয়া আছে, ইয়াত এনচাৰটো হ'ব ইউনেস্কো। 1985 চনত কাজিৰঙাক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃতি দিছিল। এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। নেক্সট কুৱেশ্যন আৰু আজিৰ এইটো লাষ্ট কুৱেশ্যন, 1846 চনৰ পৰা 1852 চনৰ সময়ছোৱাত অৰুণোদয় কাকতৰ মুদ্ৰক আৰু প্ৰকাশক কোন আছিল? 1846 চনৰ পৰা 1852 চনৰ সময়ছোৱাত অৰুণোদয় কাকতৰ মুদ্ৰক আৰু প্ৰকাশক আছিল অলিভাৰ টি কাট্টাৰ। তো বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত এইকেইটা কুৱেশ্যনে লৈ অহা হৈছিল, আৰু এইকেইটা কুৱেশ্যনৰ ওপৰত আজি আলোচনা কৰিলোঁ। ভিডিঅ'টো চাই কেনে পালে জনাব, আৰু যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে এটা লাইক কৰি দিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ ইমানেই, ধন্যবাদ।